নমস্কাৰ। মই আজি ভিডিঅ'টো এজনী ছাগলী কিমান মাহ পুহিলে কিমান লাভ কৰিব পাৰি মই তাৰ ওপৰতে ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে এইটো ৰঙা খাহীটো দেখিছে, মোৰ আগৰ পুৰণা ভিডিঅ'টো এই খাহীটো আপোনালোকে চাগে বাৰে বাৰে দেখিছিলে। মই এই ছাগলীটো 2019 চনৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে কিনিছিলোঁ আপোনাৰ 2700 টকা দি পেলাই। আৰু ইয়াক মই প্ৰায় 10 মাহ পুহিলোঁ। 10 মাহ পুহি পেলাই তাক মই লাষ্ট পূজাৰ ছিজনতে মই বেচিলোঁ 4800 টকাত। যেতিয়া বেচিলোঁ তো গাঁৱৰ মানুহকে বেচিছিলোঁ আৰু খাহীটোৰ ওজন হ'ল 8.5 কেজি। 8.5 কেজি হওঁতে সিহঁতে মোক 4800 টকা দিলে। মই মানে 4800 টকাত ছাগলীটো বিক্ৰী কৰিছিলোঁ। তো সেই ছাগলীটো মই কিনা 2700 আৰু মই বেচিলোঁ 4800, তাৰমানে ওপৰা ওপৰি যদি মই হিচাপ কৰোঁ তো মই 2100 টকা পালোঁ। তো তাৰ খৰচটো কিমান হৈছিলে তো মই আপোনাক কৈ আছোঁ, আপোনালোকে সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই যেতিয়া ছাগলীটো কিনি আনিলোঁ, মই প্ৰথম 5 মাহ বা 6 মাহ তাক কোনো ধৰণৰ কনচেনট্ৰেট ফিড দিয়া নাছিলোঁ, বা মাকৈ গুড়ি হওক বা আপোনাৰ চাউলৰ গুড়ি হওক বা তেনেকুৱা টাইপৰ কোনো ধৰণৰ মই কনচেনট্ৰেট ফিড দিয়া নাছিলোঁ। মাত্ৰ ঘাঁহৰ ওপৰতে মই তাক পুহিছিলোঁ। কিন্তু তেতিয়া মোৰ লগত আপোনাৰ গছৰ ডালৰ পাতো নাছিলে, খালি নেপিয়াৰ ঘাঁহে খাই আছিলে প্ৰায় 6 মাহ। আৰু শেষৰ 4টা মাহ মই তাক কনচেনট্ৰেট ফিড দিলোঁ, মাকৈ গুড়ি বা চাউলৰ গুড়ি এইবিলাক দিলোঁ। আৰু সেই দিয়াৰ পাছত যিটো মোৰ খৰচ হ'ল, মই আনুমানিক খৰচ 300 টকাই ধৰিলোঁ, কিয়নো লাষ্টৰ 4টা মাহে সি খাব পাইছিলে। তাৰ আগতে মই তাক 6 মাহ খালি নেপিয়াৰ ঘাঁহে খুৱাই ৰাখিছিলোঁ। আৰু এই খাহীটো 8.5 কেজি 10 মাহ পোহাৰ পাছত মানে যিটো ৱেইট গেইন হ'ব লাগিছিলে সেইটো ৱেইট গেইন হোৱা নাই। কিয়নো এটা ছাগলী মই যেতিয়া কিনিছিলোঁ ছাগলীটো প্ৰায় 5 মাহ মানৰ আছিলে, আৰু মই নিজে 10 মাহ যেতিয়া পুহিলোঁ তো 15 মাহৰ হ'ল। তো 15 মাহত এটা খাহী যিমান গ্ৰ'থ হ'ব লাগিছিলে এই খাহীটো গ্ৰ'থ হোৱা নাছিলে। সেই গ্ৰ'থ নোহোৱাৰ কাৰণ আছিলে সি অকণমান বেমাৰ হৈছিলে মাজতে। তাৰ মানে ডিঙিৰ ওচৰতে এটা মানে ডাঙৰকৈ এটা খোৱা ওলাইছিলে, আৰু সেইটো মই অপাৰেশ্যন কৰি ডক্টৰক মাতি পেলাই অপাৰেশ্যন কৰি পেলাই উলিয়াই দিছিলোঁ। আৰু সেই অপাৰেশ্যন কৰাৰ পাছত ছাগলীটো মানে 1-1.5 মাহমান ঘাঁহ খাব পৰা নাছিলে ভালকৈ। তো সেইটো সময়তো খাহীটো বহুত ক্ষীণাই গৈছিলে। আৰু তাৰ পাছত সি মানে খোৱাত অকণমান খেলি মেলি কৰা ষ্টাৰ্ট কৰিলে। তাৰ মানে যিটো খোৱাত ইণ্টাৰেষ্ট থাকিব লাগে ছাগলীৰ, সেই ইণ্টাৰেষ্টটো তাৰ বহুত কমি গ'ল। সেই কমি যোৱাৰ কাৰণে তাক মই এই পূজাত মই চেল কৰি দিছিলোঁ। আৰু সেইটোৰ 8.5 কেজি ওজন হ'ল। মানে 15 মাহ পুহি পেলাই যদি 8.5 কেজি ওজন হয় তো এইটো এজন ফাৰ্মাৰৰ কাৰণে ভাল মানে ৰিজাল্ট নহয়। কিয়নো 15 মাহ যেতিয়া আপুনি পালন কৰে এটা ছাগলীক, তো তাৰ ওজন নাই কমেও আপোনাৰ কমচে কম 12 বা 13 কেজি হ'ব লাগে। তেতিয়াহে আপোনাৰ প্ৰফিট মাৰ্জিনটো ভাল হ'ব, আৰু তেতিয়া আপোনাক ফাৰ্মিং কৰাত মানে সুবিধা হ'ব। নহ'লে যদি আপোনাৰ 8, 9, 10 এনেকৈ কেজি যদি হৈ যায়, তেতিয়াহ'লে আপোনাৰ অকণমান মানে যিটো খৰচ হয় ছাগলীৰ ওপৰত, সেই খৰচটো মানে মেনেজ কৰাত অকণমান অসুবিধা হয়। কিন্তু মোৰ ইমান এটা প্ৰব্লেম হোৱা নাছিলে, কিয়নো ঘাঁহ মোৰ খেতিতে আছিলে আৰু মোৰ এইটো ইমান এটা খৰচ কৰি পেলাই মই পোহা নাছিলোঁ, কিয়নো 6টা মাহতো মই তাক ঘাঁহতে ৰাখিছিলোঁ। তো সেইকাৰণে মই ভাবিলোঁ এই ভিডিঅ'টো আপোনালোকক মানে কিছুমান তথ্য দিব লাগে। অনুভৱ হ'ল মোৰ যে এইটো বহুত প্ৰয়োজনীয় হয়, সেইকাৰণে মই আজি ভিডিঅ'টো বনালোঁ। তো মই আপুনি ছাগলীৰ মানে মুঠ লাভ কিমান হ'ল মই এইটো আপোনাক জনাই আছোঁ। ছাগলী কিনিলোঁ ধৰি লওক আপোনাৰ ডিচেম্বৰ মাহত 2700 টকাত। তো পালন কৰিলোঁ 10 মাহ। 6 মাহ তাক মই ঘাঁহত ৰাখিলোঁ, 4 মাহ আপোনাৰ মই কনচেনট্ৰেট ফিড দিলোঁ। তো আপোনাৰ ছাগলীটোৰ ওজন হ'ল 8.5 কেজি। তো মই তাক বেচিছিলোঁ কিমান 2800 টকাত। যদি মই 4800 টকাত, 4800 লগত যদি মই 27 মাইনাছ কৰোঁ তো 2100 টকা, মানে 2100 টকা মোৰ লাভ হ'ল। তাতে মই 4 মাহত যদি তাক কনচেনট্ৰেট ফিড 300 টকাৰে খোৱালোঁ, মই এটা এভাৰেজ ধৰিলোঁ। তো 300 মাইনাছ যদি কৰোঁ তেতিয়াহ'লে 1800 টকা মোৰ নেট প্ৰফিটত আহিলে এটা ছাগলী 10 মাহ পালন কৰাৰ পাছত। তাত ঘাঁহ আৰু মানুহৰ যিটো কষ্ট হয় পালন কৰোঁতে, সেই মানুহৰ আৰু ঘাঁহৰ কষ্টটো মই বাদ দি দিলোঁ। তো মোৰ যদি আপোনালোকে ওপৰা ওপৰি যায় তো 1800 টকা মোৰ নেট প্ৰফিট হ'ল। তো আপোনালোকে নিশ্চয় গম পাইছে এজনী ছাগলী কিমান দিন পালন কৰিলে কিমান এটা লাভ হ'ব। এইটো এটা আনুমানিক হয়। এইটো মই এইটোৱে হ'ব এইটো কোৱা নাই, মানে মই কৈছোঁ যে এজনী ছাগলী যদি আপুনি 15 মাহ পুহে তো কমচে কম তাৰ ৱেইট আপোনাৰ 12 কেজি হ'ব লাগিব, তেতিয়াহে আপোনাৰ 12 পৰা
ওপৰত যিমান হয় সেইটো আপোনাৰ লাভ হ'ব। যদি 12ৰ পৰা যদি তলত হয় তো আপোনাৰ যিটো ফাৰ্মিঙত মানে যিটো আমাৰ খৰচ হয় আপোনাৰ শ্বেড বনাওঁতে হওক, কনচেনট্ৰেট ফিড কিনোতে হওক বা এজন লেবাৰ ৰাখোঁতে, সেইবিলাকৰ যদি কষ্টিংটো মানে বাদ দি পেলাই আপোনাৰ নিজৰ প্ৰফিটটো যদি উলিয়াব বিচাৰে, তেতিয়াহ'লে এজন খাই আপোনাৰ মিনিমাম 15 মাহ পালন কৰাৰ পাছত 12 কেজি হ'ব লাগিব। তো মানে 11, 12, 13 এনে যিমান ওপৰত যাব আপোনাৰ প্ৰফিটটো ইমান বেছি হ'ব। যদি 10ৰ পৰা তলত আহে তো আপোনাৰ সেইটো এভাৰেজত আহিব। সেইটো আপুনি বেছি প্ৰফিট বুলি নকওঁ, এইটো আপোনাৰ এভাৰেজ এটা আহিব যে ধৰি লওক মোটামুটি এটা লাভ ওলাব। সেইটোৰ পৰা আপোনাৰ পকেট খৰচটোৱে চলিব। কিন্তু আপোনাৰ প্ৰফেশ্যনেলি যদি কৰিব বিচাৰে তেতিয়াহ'লে মিনিমাম 12 কেজি হ'বই লাগিব। তো আজি মই এই ভিডিঅ'টো আগতে বনামকৈ আছিলোঁ, কিন্তু মোৰ সময় বহুত নাটনি এতিয়া, কিয়নো মানে দুৰ্গা পূজা গ'ল, এতিয়া আকৌ আপোনাৰ দীপাৱলী আহি আছে, তাৰপিছত ছট পূজা আছে আৰু মোৰ কাপোৰৰ ব্যৱসায় আছে। হয়তো বহুত ভিউৱাৰ্ছে জানেও, আৰু যিবিলাক নতুন ভিউৱাৰ্ছ আছে তেওঁলোকে হয়তো নাজানিব পাৰে। তো সেইকাৰণে মই এই ভিডিঅ'টো বনাব পৰা নাছিলোঁ। তো মোৰ এইটো খাহীত মই লাভ 1800 টকা হৈছে বুলি ক'লোঁ, কিন্তু এইটো মোৰ প্ৰপাৰ লাভ মই নধৰোঁ। কিয়নো তাত মানুহৰ যিটো কষ্ট হয়, যেতিয়া ধৰি লওক ৰাতিপুৱা ওলাব লাগে, তাক ঘাঁহ দিব লাগে, সেইটো কষ্ট আছে। তাৰপিছত আপোনাৰ যিটো মই নেপিয়াৰ ঘাঁহ লগালোঁ, তাতো মোৰ এটা মোটামুটি খৰচ এটা আহিছিলে। সেইটো ধৰি লওক এইটো নগণ্য হিচাপত খৰচটো হয়। এইটোত মই বেছি কিনি পেলাই মই খাদ্যটো দিয়া নাছিলোঁ কাৰণে মোৰ ইমান এটা মানে লছ নহ'ল। নহ'লে যদি মই 100% যদি কিনাৰ ওপৰত মানে খাদ্যটো কিনাৰ ওপৰত যদি ডিপেণ্ড কৰি পেলাই যদি মই খাদ্যটো পুহিলোহেঁতেন আৰু যদি 8.5 কেজি যদি ওজন হ'লহেঁতেন, এইটো নিশ্চিতভাৱে মোৰ এইটো মানে লছ হ'লহেঁতেন। সেইকাৰণে মই বাৰে বাৰে আপোনালোকক কওঁ যে আপুনি যদি গৰু ফাৰ্ম হওক বা ছাগলী ফাৰ্ম কৰে, তেতিয়াহ'লে আপোনাৰ প্ৰথমতে ঘাঁহটো লগাই ল'ব লাগে। কিয়নো যদি আপোনাৰ নিজৰ খেতিত ঘাঁহ থাকে, সেই ঘাঁহটোৱেদি যদি আপুনি পালন কৰে, তেতিয়া আপোনাৰ যিমান কম মানে ৱেইটটো কম থাকিলেও আপোনাৰ প্ৰফিটটো থাকে তাত। যদি আপুনি খাদ্যটো কিনি লয়, ঘাঁহ হওক বা আপোনাৰ কনচেনট্ৰেট ফিড, যদি চব বস্তুৱে কিনি পেলাই যদি আপুনি গৰু বা ছাগলী খুৱাই থাকে, তেতিয়াহ'লে আপোনাৰ তাত লছ হয়। সেইকাৰণে মই বাৰে বাৰে ভিডিঅ'বিলাকত মই ঘাঁহৰ বিষয়ত মই বেছিকৈ ভিডিঅ' দিওঁ, আৰু মই বাৰে বাৰে কওঁ যে আপোনালোকে ঘাঁহটো লগাই ল'ব ফাৰ্ম কৰাৰ আগতে। যদি ঘাঁহ নলগোৱাকৈ যদি আপোনালোকে ফাৰ্মটো কৰে, তেতিয়াহ'লে আপোনাৰ কিনাৰ ওপৰতে ডিপেণ্ড কৰিব লাগিব, মাৰ্কেটৰ ওপৰত। তেতিয়াহ'লে মাৰ্কেটত দামটো সদায় আমাৰ অসমতো বহুত বেছি থাকে, আপোনালোকে নিশ্চয় জানে। যিটো পাঞ্জাৱ বা হাৰিয়ানাত যিটো ৰেটত খাদ্যটো পোৱা যায়, সেই ৰেটত আমাৰ ইয়াত নাপাওঁ। নোপোৱাৰ ফলত কি হৈ যায়, আমি হাই ৰেটত কিনিবলগীয়া হয়। সেই হাই ৰেটত কিনাৰ লগে লগে কি হৈ যায়, সিহঁতৰ ডেইলি যিটো খৰচৰ কষ্টিং থাকে, সেইটো আপোনাৰ 5 টকাৰ ওপৰত গুচি যায়। যিহেতু আমি 5 টকাৰ ওপৰত খৰচ কৰিব নালাগে আমাৰ অসমত। কিয়নো আপোনাৰ ব্লেক বেংগল যিটো খাই থাকে আমাৰ থলুৱা ছাগলীকেইটা, সিহঁতৰ ৱেইট কিন্তু বহুত শ্ল' থাকে। আপুনি যদি হাইব্ৰিড মানে যিটো আমি বিটেল বা চিৰহি কওঁ, সেইবিলাকৰ ৱেইট কিন্তু বহুত বেছি থাকে। আৰু আমাৰ যিটো আমাৰ থলুৱা ছাগলী, সিহঁতৰ ৱেইট কিন্তু বহুত শ্ল' হয়। সেই শ্ল' হোৱাৰ ফলত কি হৈ যায়, সিহঁতৰ 15 মাহ বা 2 বছৰ মানে পালন কৰাৰ পাছতো সিহঁতৰ ৱেইটটো যি প্ৰকাৰ হ'ব লাগে, সেইটো ৱেইটটো আমি নাপাওঁ। নোপোৱাৰ ফলত কি হৈ যায়, আপুনি 2 বছৰ পালন কৰাৰ অৰ্থটো হ'ব আপুনি প্ৰায় 750 দিন পালন কৰা, মানে 700ৰ ওপৰত। তো ডেইলি যদি 10 টকাকৈ পালন হৈ যায়, তেতিয়াহ'লে আপোনাৰ 7000 টকা তাতে মানে খৰচ হৈ যায়। সেইকাৰণে আপুনি যেতিয়া পালন কৰে, যে মিনিমাম কষ্টিঙত আপুনি পালন কৰিব লাগিব। কিয়নো আপুনি যদি মিনিমাম কষ্টিং 2 টকা বা 3 টকাতে যদি আপুনি পালন কৰে, যদি আপুনি 700 দিনো পালন যদি কৰিবলগীয়া হয়, তেতিয়াহ'লে আপুনি 1400 বা 1500 টকা খৰচ হ'ব 2 টকাকৈ। যদি 5 টকাকৈও কৰে, তেতিয়াহ'লে 3500 টকা খৰচ হ'ব। আৰু যদি 2 বছৰ পালন কৰাৰ পাছত যদি আপোনাৰ ছাগলীৰ ৱেইটটো যদি 15 কেজিও হয়, 15 লগত 6 পূৰণ কৰা 9000 টকা হ'ব। যদি আপুনি 5 টকাকৈ খৰচ কৰে, তেতিয়া 3500 টকা খৰচ হ'ব। তেতিয়া আপোনাৰ 5500 টকা লাভ হ'ব। যদি আপুনি তাত যদি 10 টকাকৈ ডেইলি খুৱায়, তেতিয়াহ'লে 7000 টকাটো ছাগলীও খাই দিলে। ছাগলীয়ে যদি 7000 টকা খাই দিলে, আপুনি ছাগলীটোৰ পৰা পালে 9000 টকা। তেতিয়াহ'লে 2 বছৰ পালন কৰি যদি 2000 টকা লাভ হয়, সেইটোত আপোনাৰ এইটো নোপোচাব। মানে এইটোত মানে আপোনাৰ এক প্ৰকাৰৰ লছে বুলি ক'ব পাৰি। সেইকাৰণে আমি যিটো খাদ্য কিনি পেলাই খুৱাওঁ, সেইটো মিনিমাম হ'ব লাগে, আৰু আমি যিটো খেতিৰ পৰা বা গছৰ পাত খুৱাওঁ, সেইটো মেক্সিমাম হ'ব লাগে। মানে আমাৰ পকেটৰ পৰা পইচা খৰচ কমকৈ কৰি পেলাই যদি আমি ফাৰ্মটো কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ছাগলী ফাৰ্মত 100% ছাকচেছ হ'ম। যদি আপুনি ভাবিছে যে মই 100% ছাগলীক যদি বজাৰৰ পৰা খাদ্যটো কিনি আনি খুৱাই পেলাই পালন কৰিম, আমাৰ যিটো অসমীয়া থলুৱা ছাগলী, তেতিয়াহ'লে হয়তো আপোনাৰ ব্যৱসায়টো বহুত দিনলৈকে নাথাকিবও পাৰে।
যদি আপুনি হাইব্ৰিড ছাগলী কৰে তেতিয়াহ'লে সিহঁতৰ ৱেইট গেইনটো আমাৰ থলুৱা ছাগলীতকৈ বহুত বেছি 4-5 গুণ বেছি থাকে তো আপুনি সেইটো নিজৰ বিবেচনাৰ ফাৰ্মটো কৰিব আৰু নিজৰ হিচাপত আপুনি খাদ্যটো দিব সেইটো মই যিটো অনুভৱ কৰিলোঁ মই নিজৰ ফাৰ্মত আৰু বা নিজৰ খাহীৰ ওপৰত মই সেই অনুভৱটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্টছ কৰিব আৰু আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ